মই হওঁ ইয়াছমিন আৰু অসমৰ জীয়ৰী থাকোঁ বেংগলৰত আপোনালোক চবেই জানে চ' আজি মই গৈ আছোঁ শ্বপিং মানে আমাৰ ঘৰৰ গ্ৰচাৰী শ্বপিং যিহেতু আমি ঘৰত থাকোঁতে আমাৰ ইয়াতে এটাই আছিলে বিশাল চ' আপোনালোকে কিছুমানে ক'ব বিশালৰ পৰা শ্বপিং নকৰোঁ নাই মই বহুত বেছি কনজিউচ হওঁ সেইকাৰণে মই বিশালৰ পৰা আৰু ডি মাৰ্টৰ পৰাই কৰোঁ কাৰণ অলপ খৰচা বচাবও লাগে গোটেই যদি খৰচ কৰি তো কি বাচিব পিছত চ' ডি মাৰ্টত এইকাৰণে যাওঁ ডি মাৰ্টত আপুনি কোৱালিটিটো বহুত ভাল পাব আৰু প্ৰাইচবিলাক মানে বিশালৰ ক্লথছবিলাকৰ কোৱালিটিটো অলপ কম থাকে কিন্তু ডি মাৰ্টত আপুনি ক্লথিঙৰ ব্ৰেণ্ডৰ বহুত ভাল থাকে আৰু সিহঁতৰ প্ৰাইচ বহুত কম থাকে চ' বাহিৰত যদি কিবা এটা বস্তু আপুনি তো মান্থলি গ্ৰচাৰী শ্বপিং আমি ইয়াৰ পৰাই কৰোঁ যিহেতু এটা জেগাতে চব বস্তু পাব আপুনি ক্লথিং বহুত ধুনীয়া ধুনীয়া বেবীৰ কিউট ৰাবাৰ্ছ আৰু যিহেতু মাইনাৰ বহুতবিলাক গাডাৰৱেলাৰ আৰু মই লওঁ চ' ইয়াৰ পৰাই পাব এইটো চাওক পাফবিলাক চাওক অনলি লিখা আছে 100 কিন্তু আমি 59ত ল'ব পাৰোঁ চ' ইয়াতে বহুত ধৰণৰ বস্তু পোৱা যায় এইটো চাওক ইয়াতে বাহিৰত যেতিয়া আপুনি কিনে এই ছেইম বস্তুটোৱে প্ৰাইচটো বেছি হৈ যায় কিন্তু ইয়াত প্ৰাইচটো বহুত বেছি কম হয় চ' মই মেক্সিমাম টাইম ইয়াৰ পৰাই কিনো এফৰ্ডেবল কৰিবৰ কাৰণে আপোনালোকে যদি ভাল পায় তো ভিজিট কৰিব পাৰে যিহেতু বেংগলোৰ বহুত কষ্টলি চিটি হয় তো আমি কষ্টটো মিনিমাইজ কৰিব লাগিব অসমৰ তুলনাত ইয়াত কষ্টটো বহুত বেছি হৈ যায় অলৰেডি ঘৰৰ ৰেণ্ট আপুনি মিনিমাম যদি এটা ভাল ঘৰ ল'ব যায় ঘৰৰ চাইজবিলাক বহুত সৰু থাকে আপুনি ধৰি লওক 18 to 22K 24K লাগিবই এটা 1 BHK আৰু 2 BHK হ'লে বহুত বেলেগ হ'ব কিন্তু সেইটো আপুনি জেগা ৱাইজ এৰিয়া ৱাইজ যদি বেলেগ লয় যেনে আমি এতিয়া কৰমংলাত থাকোঁ সেইকাৰণে কষ্টটো বেছি হয় আৰু যদি আমি ইলেক্ট্ৰনিক চিটিৰ ফালে যাওঁ ডাঙৰ ঘৰ এটাও পোৱা যায় আৰু হেৰি মানে প্ৰাইচটো অলপ কম হ'ব 10-12,000 সেনেকুৱা হ'ব চ' এতিয়া যিহেতু মোক ইয়াত মই নতুনকৈ শ্বিফ্ট হৈছোঁ চ' ঘৰৰ কিছুমান বস্তু আমাক লগা হৈছে চ' সেইবিলাকো শ্বপিং কৰি আছোঁ আৰু মাইনায়ো কিছুমান নিজৰ শ্বপিং কৰি আছে চ' আপোনালোকে যদি নতুনকৈ শ্বিফ্ট হৈছে চ' এইকেইটা টিপছ ফ'ল' কৰিব পাৰে আৰু কিছুমান মানুহে মোক সুধি আছে জবৰ অপৰচুনিটিৰ কথা সেইখিনি মই আলোচনা কৰিম বাৰু আপোনালোকে জববিলাক মই পষ্টিং কৰাটো যদি বিচাৰে মই জানো মানে ক'ৰ পৰা চ'ৰ্চেছ ক'ত ভেকেঞ্চি ওলাই থাকে সেইবিলাক যদি আপোনালোকে বিচাৰে মই মোৰ চেনেলত আপলোড কৰোঁ প্লিজ কমেণ্ট ছেকশ্যনত জনাব কাৰণ মই নাজানো কোনবিলাক বস্তু দৰকাৰ হয় যদি সেইবিলাক বস্তুৰ দৰকাৰ অনুভৱ কৰে প্লিজ কমেণ্ট ছেকশ্যনত জনাব মই ভিডিঅ'বিলাক বনাম কোনটো ওলাইছে কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে চ' ৰিচেণ্টলি বহুত কোম্পানীত ওলাইছে ইনফ'চিছতো আছে চ' ইনফ'চিছত যদি আপুনি এপ্লাই কৰিব খোজে তেতিয়াহ'লে নকৰি বা ইণ্ডিডত গৈ এপ্লাই কৰিব আপোনাৰ যোনটো ডমেইন হয় যদি আপুনি ITৰ হয় দেন IT আৰু গুগলত মাৰি চাব পাৰে সেনেকুৱাটো আপোনাৰ CV টো যদি দিয়ে তেতিয়াহ'লে যদি আপোনাৰ CV সিহঁতৰ লগত মেচ হয় দেন দে উইল কল